কি খবৰ ভালনে সকলোৰে আজি মই আৰু এটা মাছৰ ৰেচিপি লৈ আহিছোঁ আপোনাৰ ষ্টিম ফিছ তো পাতত দি বনাব পাৰিব কলপাত বা তৰা পাতত দি পেলাই ভাপত দি বনাব পাৰিব মই কিন্তু আজি এলুমিনিয়াম ফইলত বনাম তেতিয়াহ'লে বেছি দেৰি নকৰোঁ ৰেচিপিটো ষ্টাৰ্ট কৰোঁ এতিয়া আহিছোঁ এইটো মাছৰ আপোনাৰ ইনগ্ৰিডিয়েণ্টছখিনি চাবলৈ এই কেঁচা মাছ মই 3 পিচ লৈছোঁ ইয়াত কেঁচা জলকীয়া 3টা কেঁচা জলকীয়া মই এক্সট্ৰাকৈ ৰাখিছোঁ ইয়াত এটা জলকীয়া কাটি লৈছোঁ নহৰু মই আপোনাৰ 7 ফুটা নহৰু লৈছোঁ ডাঙৰ সৰু মিলাই ইয়াত আছে ধনিয়া পাত আৰু পদিনা পাত ইয়াত মই অলপমান নাৰিকলৰ গুড়া লৈছোঁ আপোনালোকে যদি ফ্ৰেছ নাৰিকল থাকে তেতিয়াহ'লে ল'ব পাৰে পাতটো আৰু ভাল হ'ব এয়া মই ডাঙৰকৈ 3 চামুচ আপোনাৰ সৰিয়হ মই বগা সৰিয়হটো অলপমান পানীত ভিজাই থৈছিলোঁ এতিয়া কোমলিছে কেঁচা মিঠাতেল জিৰা পাউডাৰ ইয়াৰ নিমখ আৰু অলপমান চেনি তেতিয়াহ'লে আমি ৰেচিপিটো বনোৱা ষ্টাৰ্ট কৰোঁ প্ৰথমতে মই ইয়াত আপোনাৰ এই ধনিয়া আৰু আপোনাৰ যিখিনি পদিনা পাত আছে সেইখিনি দিলোঁ নহৰুকেইটা দিলোঁ জলকীয়া আপোনাৰ কেইটা দিলোঁ তাৰপিছত আপোনাৰ যিখিনি মোৰ আছিলে নাৰিকলৰ পাউডাৰ সেইখিনি দিলোঁ আৰু ইয়াত এইখিনি সৰিয়হ আৰু অলপমান খালি ইয়াত নিমখ দি দিম আৰু অকণমান আপোনাৰ চেনিটো যদি ইচ্ছা কৰে স্কিপ কৰিব পাৰে এইটো মই নিজৰ সোৱাদৰ ওপৰত কথা ইয়াতে মই অকণমান পানী দি এইখিনি এটা ফাইন পেষ্ট বনাই লওঁ এইটো পেষ্টটো ৰেডি হ'ল বিৰাট ধুনীয়া এটা পাতল সেউজীয়া ৰং এটা আহিছে ইয়াত মই মাছখিনিত অকণমান আপুনি নিমখ লগাই লওঁ বেছি নালাগে অলপমান তাত নিমখ দিয়া হৈছে যিহেতু এতিয়া অকণমান দুই চাইডে এনেকৈ অকণমান নিমখ লওঁ এনেকৈ ডাঙৰ মাছ ল'ব পাৰে ইয়াতকৈ এইকেইটা মোৰ পিচকেইটা বাৰু সৰু হয় ডাঙৰ মাছ ল'লে আৰু দেখিবলৈও ধুনীয়া হয় আৰু ডাঙৰ মাছটোতো খাই ভালেই লাগে এতিয়া ইয়াত মই যিটো পেষ্ট বনাই থৈছিলোঁ ইয়াত মই অলপমান জিৰা পাউডাৰ এড কৰিম এইটো আধা চামুচমান জিৰা পাউডাৰ এড কৰি এইখিনি মই ইয়াতে মিলাই লওঁ এতিয়া মই মাছ কেইপিচ পেষ্টটো দি ভালকৈ মেৰিনেট কৰি 20 মিনিট সময় ৰেষ্ট দিম আৰু তাৰপিছত এলুমিনিয়াম ফইল দি মাছ কেইপিচ ৰেপ কৰিম এতিয়া মই এলুমিনিয়াম ফইলৰ ওপৰত অলপমান পেষ্ট লগাই লৈ পেলাই মাছ পিচ দিলোঁ ভালকৈ কভাৰ কৰি ল'লোঁ জলকীয়া এটা দিলোঁ আৰু অকণমান মিঠাতেল তাৰ ওপৰত দি কেঁচা মিঠাতেল এতিয়া মই ভালকৈ এইটো ৰেপ কৰি ল'ম মাছ পিচ তেনেকৈ মই বাকী কেইপিচ মাছো ৰেডি কৰি ল'ম গৰম ষ্টিমাৰত মাছ কেইপিচ দি ল' ফ্লেমত 20 মিনিটৰ কাৰণে ষ্টিম কৰিম মোৰ ষ্টিম ফিছ ৰেডি হ'ল এয়া এতিয়া মই আপোনালোকক একেবাৰে খুলি দেখাম খুলিলোঁ ইয়াৰ পৰা মই এক পিচ উলিয়াই পেলাই প্লেটত ল'লোঁ মই এতিয়া আপোনালোকক এপিচ খুলি দেখাম কি ধুনীয়া গোন্ধ এয়া মোৰ আজিৰ ষ্টিম ফিছৰ ৰেচিপি আপোনাৰ ৰেডি হ'ল এইটো আপোনালোকেও খাই চাব কেনেকুৱা পালে জনাব আজিলৈ তেতিয়াহ'লে আহিছোঁ আৰু আকৌ আহিম নতুন ভিডিঅ' লৈ তেতিয়ালৈকে নমস্কাৰ থেংক ইউ